মই এতিয়া যামগৈ, বেছিদিন নাথাকোঁ। অহা 7 মে'ৰ পৰা লাহে লাহে মই যামগৈ। এখন প্ৰদূষণমুক্ত পৃথিৱী দি গ'লোঁ। ঘৰ, দোকান, বজাৰ, গাড়ী চব পৰিষ্কাৰ কৰিলোঁ। খবৰ কাকততো নাই হত্যা, লুণ্ঠন, ধৰ্ষণৰ দৰে ঘৃণনীয় খবৰবোৰ, দেখিছা? কিন্তু আটাইতকৈ ডাঙৰ কথা তোমাৰ মনটো পৰিষ্কাৰ কৰিবা। ঘৰৰ আবদ্ধতাৰ মাজত ৰাখি মই তাকেই শিকালোঁ। সংযমশীলতা, আধ্যাত্মিকতা আৰু মানৱতা। মই যোৱাৰ পাছত আকৌ কাজিয়া পেচালবোৰ আৰম্ভ নকৰিবা। ইজনে সিজনক, পতিয়ে পত্নীক, ইখন দেশে সিখন দেশক, হিন্দুৱে মুছলমানক, মুছলমানে হিন্দুক গালি গালাজ পাৰি অনাগত সময়বোৰ ধ্বংস নকৰিবা। ভুলবোৰ নিজে বুজি ভৱিষ্যতৰ বাবে সাজু হোৱা। মানুহৰ ভুল হয়েই, দেৱতায়ো জানো অসুৰক বৰ দি ভুল নকৰে। পৃথিৱীয়ে আকৌ হাঁহিব। ক্ষন্তেক অপেক্ষা কৰা, মই এতিয়া যামগৈ।